মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, হেল্ল' ফ্ৰেণ্ডছ, মই তোমালোকক স্বাগতম জনাইছোঁ মেথমেটিক্স উইথ পৰাক্তামলী এই চেনেলটোলৈ। আমি পঢ়ি আছিলোঁ দশম শ্ৰেণীৰ সমান্তৰ প্ৰগতিৰ পাঠসমূহ। এতিয়া সমান্তৰ প্ৰগতিৰ 12 নম্বৰ প্ৰশ্নটো, কুৱেশ্যন নম্বৰ 12 ইন ইয়ৰ টেক্সট বুক। এই প্ৰশ্নটো অকণমান জটিল প্ৰশ্ন, কিন্তু সমাধান পদ্ধতিটো বৰ সহজ। কেৱল প্ৰশ্নটো বুজিব লাগিব। চোৱা, দিয়া আছে ইয়াত দুটা এপি কথা দিয়া আছে। প্ৰশ্নটোত কৈছে যে দুটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ একে। গতিকে আমি দুটা সমান্তৰ প্ৰগতিৰ নাম দিছোঁ কেনেকৈ? AP1 AP2, মানে সমান্তৰ প্ৰগতি অৰ্থাৎ এৰিথমেটিক প্ৰগ্ৰেশ্যন 1 এৰিথমেটিক প্ৰগ্ৰেশ্যন 2, দুটা সমান্তৰ প্ৰগতি লৈছোঁ। ইয়াৰে প্ৰথম পদটো কিমান হ'ব? A1 বুলি লিখিম, আৰু ইয়াত প্ৰথম পদটো কি বুলি লিখিম? A2 বুলি লিখিম, কিয়নো এইটো তাৰ দ্বিতীয়, এইটো প্ৰথম। আৰু সিহঁতৰ সাধাৰণ অন্তৰটো দি বুলিয়ে লিখিছোঁ, কিয়? কাৰণ প্ৰশ্ন দিয়াই আছে সাধাৰণ অন্তৰটো একেই। এতিয়া ইয়াত কৈছে যে যদি ইয়াৰ 100তম পদটো 100th term of the first AP and the 100th term of the second AP and their difference is 100, অৰ্থাৎ ইয়াৰ 100তম পদ আৰু ইয়াৰ 100তম পদৰ মাজৰ পাৰ্থক্যটো কিমান বুলি কৈছে? 100। তেতিয়াহ'লে ইয়াৰ 1000তম পদ কেইটাৰ পাৰ্থক্য কিমান হ'ব? এতিয়া চোৱা, আমাৰ প্ৰশ্নমতে একৰ্ডিং টু কুৱেশ্যন কি দিছে যে প্ৰথম সমান্তৰ প্ৰগতিটোৰ 100তম পদটো অৰ্থাৎ A1 বুলি কিয় কৈছোঁ? প্ৰথম সমান্তৰ প্ৰগতি। আৰু ইয়াত কি লিখিম? A200, অৰ্থাৎ দ্বিতীয় সমান্তৰ প্ৰগতিটোৰ 100তম পদটো পাৰ্থক্য 100। গতিকে আমি ইয়াত কেনেকৈ লিখিম? এতিয়া ফাৰ্ষ্ট A1 প্লাছ 99D বুলিয়ে লিখিম। ইয়াক ব্ৰেকেটত ৰাখি থোৱা। আকৌ ইয়াক ব্ৰেকেটত কেনেকৈ লিখিবা? ইয়াৰ ফাৰ্ষ্ট টাৰ্মটো কি হ'ব? A2 হ'ব। আৰু সমান্তৰ প্ৰগতি যিহেতু সাধাৰণ ডিফাৰেঞ্চ, কমন ডিফাৰেঞ্চ, সাধাৰণ অন্তৰটো একেই আছে, গতিকে আমি কি লিখিম? ইয়াতো 99D লিখিম, ইজ ইকুৱেল 100 হ'ব। এতিয়া কিমান হ'ব কোৱা? আমি এতিয়া এইটো ব্ৰেকেটত লিখিবলগীয়া কাৰণটো হ'ল যে ইয়াত এডাল মাইনাছ চিন আছে আৰু ইয়াত দুটা পদ আছে। সেইকাৰণে আমি কি কৰিম? এই মাইনাছটো পূৰণ কৰি এটা সৰলীকৃত কৰি ল'ব লাগিব। ইউ হেভ টু চিম্প্লিফাই দ্য ইকুৱেশ্যন। কেনেকৈ লিখিবা? A1 প্লাছ 99D মাইনাছ এইটো ইনটু হ'লে কিমান হ'ব? A2। ঠিক একেদৰে প্লাছ ইনটু মাইনাছ মাইনাছ 99D ইজ ইকুৱেল 100। তো ইয়াৰ পৰা 99D কাটা গ'ল, থাকিল কিমান? A1 মাইনাছ A2 ইজ ইকুৱেল 100। আমি 100 পালোঁ। এতিয়া উলিয়াবলৈ দিছে কি? A1000 1000তম পদ মাইনাছ ইয়াৰ 1000তম পদ ইজ ইকুৱেল কিমান উলিয়াব লাগে? তো আমি ইয়াৰ ভেলুটো উলিয়াব লাগিব। কেনেকৈ উলিয়াম এতিয়া? ইয়াৰ মানে কিমান আছিল? ইয়াৰ মানটো কিমান আছিলে? কোনে পাৰিব ক'বলৈ? ইয়াৰ মানটো কিমান হ'ব? ইয়াৰ মানটো কিমান হ'ব? A1 য়েছ, কি লিখিবা? প্লাছ 1000 থাকে কাৰণে কি লিখিম? 999D মাইনাছ ইয়াক ব্ৰেকেটত ভৰাই থোৱা, আকৌ ইয়াক ব্ৰেকেটত ভৰোৱা। A2 প্লাছ 1000 আছে, 999D আকৌ ইয়াতো লিখিম। আগৰ দৰে আমি ইনটু কৰি দিম। A1 প্লাছ 999D মাইনাছ A2 প্লাছ ইনটু মাইনাছ এলজেব্ৰা অৰ্থাৎ বীজগণিতত সদায় চিনৰ পূৰণটো বৰ গুৰুত্ব সহকাৰে লোৱা হয়। প্লাছ ইনটু মাইনাছ মাইনাছ 999D। ইয়াত চোৱা 99D এইটো কেঞ্চেল গ'ল, কিয়? এটা প্লাছ এটা মাইনাছ, থাকিল কিমান? A1 মাইনাছ A2, আৰু A1 মাইনাছ A2 কিমান উলিয়াই থৈছোঁ আমি? 100। গতিকে এইটো 100। তাৰ অৰ্থটো কি বুজিলা এতিয়া? যে এই সমান্তৰ প্ৰগতিৰ 1000তম পদটো আৰু এই সমান্তৰ প্ৰগতিৰ 1000তম পদ দুটাৰ মাজৰ পাৰ্থক্য কিমান? 100। এইটো আছিল এই প্ৰশ্নটোৰ উত্তৰ। ইমান সহজ প্ৰশ্নটো যদিও জটিল যেন লাগে, কিন্তু কৰিবলৈ যাওঁতে বৰ সহজতে উলিয়াব পাৰি। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। আৰু যদি বুজি পাইছা তেনেহ'লে মোৰ লাইক বটনটো অন কৰিবা, আৰু যদি বুজা নাই তেনেহ'লে কমেণ্ট বক্সত আহি কমেণ্ট কৰিব পাৰা, আৰু যদি কিবা সুধিব থাকে সুধিব পাৰিবা, আৰু চাই থাকিবা মেথমেটিক্স উইথ পৰাক্তামলী। থেংক ইউ।